ফ্ৰেণ্ডছ গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা হৈ গ'ল, তো আজি বিচনাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ তো আজি বিচনাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলেও কিয় ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গম পাইছেনে? আজি ল'ব যাব আছে বেজি কৰোণাৰ ছেকেণ্ড ড'জ। প্ৰথম বেজিটো ল'লোঁ, তো এতিয়া 3 মাহ হৈ গ'ল। এতিয়া 3 মাহৰ পাছত ছেকেণ্ডটো আছে। এতিয়া সেইকাৰণে অলপ দেৰিকৈ উঠিছোঁ। আজি দৌৰিবও যোৱা নাই, আজি ক'তো যোৱাই নাই তো আৰামছে শুই উঠিছোঁ, বেজি দিব যে। তো সেইকাৰণে ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ৰাতিপুৱাই। আহক ভিডিঅ'টো চাওক। আজি কৰোণাৰ ইনজেকশ্যন দিব, ছেকেণ্ড ড'জ। সেইকাৰণে অলপ ইয়াত ৰেডি কৰি থৈছোঁ, বেজি দিব যে সেইকাৰণে। তো ভিডিঅ'টো আজি চাবলৈ একদম শেষলৈকে নেৰিবই, ভিডিঅ'টো পূৰা চাব শেষলৈ। আহক আৰু ভিডিঅ'টো চাওক। আমাৰ ছেকেণ্ড ড'জ এতিয়া আমি যাম ক'ত? ৰাতিপুৱা যে কৈছিলোঁ মই বেজি ইনজেকশ্যন ল'ব আছে ছেকেণ্ড ড'জ কৰোণাৰ, তো এতিয়া আমি গৈ আছোঁ ছেকেণ্ড ড'জ ল'বলৈ কৰোণাৰ। তো আপোনালোকে চাব কেনেকুৱা বেজি দিয়ে, মই দেখুৱাম আজি। লাইটটো ৰুমৰ অফ কৰি দিছোঁ। তো ইনজেকশ্যনটো লৈ অহাৰ পাছত ভিডিঅ'টো দেখুৱাম। বলক ভিডিঅ'টো চাই থাকক ইনজেকশ্যনটো লোৱাটো। আজি কিন্তু তাপা ফাটাফাটি ৰ'দ দিছে, চাব পাৰি। তো 2 মিনিট ৰখি লৈছোঁ, তাৰপিছত যাম। আমাৰ গাড়ী ৰেডি আছে নিবলৈ, লৈ যাবলৈ। ড্ৰাইভাৰ ইফালে আছে, এয়া ড্ৰাইভাৰো ৰেডি, গাড়ীও ৰেডি। হেৰিফালে যাম। আহি গ'লোঁ, এতিয়া আমি গাড়ীত যাম। আমি ওলাই গ'লোঁ এইয়া ইনজেকশ্যন লোৱা ছেকেণ্ড ড'জ। কৰোণাৰ ছেকেণ্ড ড'জ লৈ ল'ম, নহ'লে ঘৰত যাবলৈ নাপাম ন। ৰাস্তাত যদি আমাক কৰোণাৰ ভেকচিন ললি নাই লোৱা বুলি ক'লে, তো সেইকাৰণে গৈ আছোঁ আৰু দেখুৱাই আছোঁ কেনেকৈ দিয়ে। পাৰিম নে নোৱাৰিম ভিডিঅ' কৰিবলৈ সদায়। তো মাস্কটো লগাই ল'লোঁ, তো ইনজেকশ্যন ল'বলৈ গৈ আছোঁ। তো মাস্কটো লগাব লাগিবই ন। তো মাস্কটো লগাই ল'লোঁ আৰু তাৰপিছত এতিয়া এইটো এতিয়া লটলি পাই গ'লোঁ। এইটো লটলিৰ গীৰ্জাঘৰ চা, এইটো লটলিৰ গীৰ্জাঘৰ হয়। গীৰ্জাঘৰ আৰু আমি যাম চেণ্টাৰটো চব। আহি এতিয়া আমি য'ত ইনজেকশ্যন দিয়ে হেল্থ চেণ্টাৰ, সেইটো পাই গ'লোঁ। যোনটো হস্পিটেল, সেইটো এতিয়া পাই গ'লোঁ আৰু এইটোৱেই। এইটো এইটোৱেই আৰু অলপমান আগত দেখুৱাই দিম বাৰু। হস্পিটেলটো পাই গ'লোঁ। মানুহকেইটা কৈছে বহুত লাইন হৈ আছে বুলি কৈছে। কি জানো এতিয়া, ইয়াত চালেহে গম পাম। তো এইটোৱে ইফালে আছিলে, আমি 5 চাইডত আহিছোঁ। কৰোণা ভেকচিন ল'ব আহিছোঁ, বহুত লাইন হৈ আছে। তাৰপিছত আৰু আমি লাইনত আছোঁ। একদম আমনি লাগি গৈছে লাইনত থিয় হৈ। তাৰপিছত এইটো পেপাৰ লৈ আহিব লাগে, এইটো পেপাৰটো নহ'লে বেজি নিদিয়ে বুলি। এইটো আগতে ফাৰ্ষ্ট ড'জ দিছিলে, তাৰে পেপাৰ হয়। তো এইটো ছেকেণ্ডত লাগিব বুলি কৈছে, সেইকাৰণে আধাৰ কাৰ্ডটো লৈ আহিছিলোঁ। আধাৰ কাৰ্ড নালাগে বুলি কোৱাৰ কাৰণে তো ইফালে মানুহ বহুত লাইন হৈ আছে, এইটো চাইডত লাইন হৈ আছে। আমি তাৰে পাছফালে আছোঁ, আৰু 20 মিনিটমান লাগিব। ইফালে জোচেফহঁতে বহি আছে লাইন হৈ।
মানুহ ঢেৰ থকাৰ কাৰণে মানে ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হ'ল, সেইকাৰণে ইয়াতে লাইন বহি আছে। এইডোখৰত মোৰ চিট আছিলে, তো মই ভিডিঅ' নকৰিলোঁ আৰু ইফালে বহুত মানুহ আছিলে সেইকাৰণে। দিছিলে কপাটো তেজ ওলাই গৈছে, ইমান জোৰছে খুচি দিছে নহয় বেজি নলৈ আজিকালি ভয়ে লাগি যায়। লোৱা হৈ গ'ল ইফালে, ইয়াৰ গাড়ীত যাওঁ আৰু আহিব নালাগে আৰু এনে বেজি ল'বলৈ ভয় খাই থাকোঁ। তো বেজি দি দিলে এতিয়া যাওঁ আৰু আহি ইফালে জোচেপ আহি আছে, ইফালে মই আৰু আহিছোঁতো এইকাৰণে অহাৰ পাছততো ভৰিটো ধুই লৈ ন ভৰিটো ধুই আহি ৰুমত পাই গ'লো আৰু এতিয়া আমাৰ এইফালে পেনটো খুলি কৰোণাৰ বেজি লোৱা হৈ গ'ল দুটা। তেওঁলোকে মানে বেজিটো লোৱা হৈ গ'ল, তো তাত দি পঠাইছে এইটো দৱাই দিছে জ্বৰ উঠিলে এইটো ল'বৰ কাৰণে। এইটো জ্বৰ উঠিলে দৱাই দিছে, আগতে বহুত দৱাই দিছিলে কিন্তু প্ৰথম ইনজেকশ্যন এইবাৰ কিন্তু দুটাই দিছে মাত্ৰ। আগৰ দিয়াটো দুটাহে খাইছোঁ, 4-5টা দিছিলে, জ্বৰ দিছে, গা বিষ তেনেকৈ মানে বেজিটো লোৱাৰ পাছত ইহঁতে পটককৈ জ্বৰ উঠি যায় বুলি 2-3-4টা দৱাই দিয়ে, এইবাৰ দুটা দিছে। এইফালে টিভি চলি আছে ইয়াত, আৰু এইফালে মুকুটে আৰু আৰু এইফালে মোৰ ভাত আছে, এইফালে চাতান আৰু জোচেপে বহি ভাত খায়। আৰু এইটো আমাৰ গৰম পানী খোৱা মেচিন, এইটোত ওলাই হট মানে গৰম, নৰ্মেল আৰু এইটো কোল্ড। এইটো হৈ গ'ল নৰ্মেল, মই নৰ্মেলত খাওঁ মানে বেছি, একেবাৰে ঠাণ্ডা পানী খোৱাটো মুস্কিল হয়তো, এইকাৰণে গৰম পানী। ইফালে চাতানে ভাত খাই আছে আৰু ইফালে জোচেপে খাই আছে, ইয়াত চাতানে খাই আছে আৰু ইফালে কুটৰুছ আৰু মই, আৰু ইয়াত মই পানী। খাই লোৱাৰ পাছত ভিডিঅ'টো